বন্ধুসকল আপোনালোকে চাই আছে আসামিজ ইউটিউব সহায়িকা ইউটিউব চেনেল য'ত মই আপোনালোকক শিকাওঁ যে ইউটিউবত কেনেকুৱা ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰি আগবাঢ়ি যাব লাগে আৰু কেনেকুৱা ভুল আমি কৰা অনুচিত যিসমূহ ভুল কৰিলে আমাৰ চেনেলটো জীৱনত কেতিয়াও গ্ৰো নহয় বা আমাৰ ইউটিউব চেনেলটো কেতিয়াও আগবাঢ়িব নোৱাৰে এতিয়া মই সদায় এই ভিডিওটো আৰম্ভ কৰোঁতে এটা কথা ক'বই লাগে যে মোৰ এইটো নতুন চেনেল ইমান সাবস্ক্ৰাইবাৰ নাই গতিকে সাবস্ক্ৰাইব কৰি ল'ব যদিহে চেনেলটোলৈ আপোনালোকে নতুনকৈ আহিছে মোৰ এটা চেনেল আছে ক্ৰিকেট গুৰু আসাম নামৰ য'ত 22000ৰ ওচৰা-ওচৰি সাবস্ক্ৰাইবাৰ আছে আৰু সেই চেনেলটো আগবঢ়াই নিওঁতে মই যিখিনি সফলতা পাইছিলোঁ বা যিখিনি অভিজ্ঞতা পাইছিলোঁ সেইখিনি অভিজ্ঞতাই মই আপোনালোকক এইটো চেনেলত কওঁ বহুত মোৰ চেনেলটোলৈ তালৈ আহি থাকে যে কয় ইউটিউব চেনেল কেনেকৈ আগবাঢ়ি যাব লাগে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সোধে গতিকে সেইসকলক সহায় কৰিবৰ বাবে বা অসমৰ যিসকল নতুন ইউটিউবাৰ আছে যিসকলে নতুনকৈ ভিডিঅ' দিবলৈ আৰম্ভ কৰিছে তেওঁলোকৰ বাবে মই এই চেনেলটো খুলি লৈছোঁ আৰু সেই ক্ৰিকেট গুৰু আসামৰ অভিজ্ঞতাসমূহে মানে তাত কেনেদৰে মই আগবাঢ়িছিলোঁ তাৰ পৰা পোৱা কথাখিনি মই ইয়াত কওঁ গতিকে সাবস্ক্ৰাইবাৰ কম হৈছে বুলি বা মোৰ চেনেলটো নতুন বুলি আপোনালোকে যে ইগনোৰ কৰিব তেনেকুৱা কোনো কথা নাই সো আজি আমাৰ টপিকটো হৈছে যে ইউটিউব চেনেলত আপোনাৰ বহুত সাবস্ক্ৰাইবাৰ আছে কিছুমান চেনেল থাকে 50000 লৈকে সাবস্ক্ৰাইবাৰ থাকে 1 লাখলৈকে থাকে কিন্তু ভিউ বহুত কম হয় কিছুমানত থাকে 1000 সাবস্ক্ৰাইবাৰ কিন্তু ভিউ হয় 200 300 বা ভিউ হয় 50টা 60টা কিছুমানত 10000 19000 সাবস্ক্ৰাইবাৰ থাকিও 20000 সাবস্ক্ৰাইবাৰ থাকিও সেই কেতিয়াবা 100 200 ভিউ 60টা ভিউ এনেকুৱা ধৰণৰ ভিউ অহা দেখা যায় এতিয়া এনেকুৱা ধৰণৰ কথাবিলাক আচলতে কিয় হয় ইমান গাল সাবস্ক্ৰাইবাৰ আপুনি গুটালে খুদি বনালে কিয় হয় আচলতে ইয়াৰ আঁৰত আটাইতকৈ ডাঙৰ কথাটো হ'ল আপুনি কিছুমান ভুল কৰিছিলে যিসমূহ ভুল কৰিব নালাগে সেইসমূহ জঘন্য ভুল আপুনি ইউটিউবত কৰিছে সেইবাবে আপোনাৰ চেনেলটো সাবস্ক্ৰাইবাৰ আছে কিন্তু আপোনাৰ ভিউ নাই এক নম্বৰ কথা আপুনি সাব ফৰ সাব কৰিছিলে ও ভাই মোকো সাবস্ক্ৰাইব কৰি দিয়া মই তোমাক সাবস্ক্ৰাইব কৰি দিম সেইটো কথাটো তোমালোকে সাবস্ক্ৰাইব এক্সচেঞ্জ কৰি ললা ইটোৱে সিটোক সাবস্ক্ৰাইব এক্সচেঞ্জ কৰি ললা কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল সেই মানুহজনক যিজনক তুমি সাবস্ক্ৰাইব কৰিবলৈ ক'লা তুমি যিখিনি টপিকৰ ওপৰত ভিডিঅ' দিয়া সেই মানুহজনে জানো সেই টপিকসমূহ চাই ভাল পায় সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন তুমি নিজে নিজকে সোধা মই যিখিনি ভিডিঅ' বনাইছোঁ সেই মানুহজনৰ ইণ্টাৰেষ্টৰ হয় জানো মই যাক সাবস্ক্ৰাইব কৰিবলৈ ক'লোঁ সাব ফৰ সাব কৰি ল'লোঁ মোক সাবস্ক্ৰাইব কৰি দিলে মই তাক সাবস্ক্ৰাইব কৰি দিলোঁ কিন্তু সি যিটো টপিক বনায় সেইটো মই নাচাওঁ মই ভাল নাপাওঁ মই কিয় চাম মোক সেইটো টপিকৰ ওপৰত একো ইণ্টাৰেষ্টেই নাই সাব ফৰ সাব কৰি দিলোঁ ঠিক সেইদৰে মই যিটো টপিকৰ ওপৰত ভিডিঅ' বনাইছোঁ সেই মানুহজনে ভাল নাপাবও পাৰে ইণ্টাৰেষ্ট নাথাকিবও পাৰে এইবিলাক কি বনায় সাবস্ক্ৰাইব কৰি থ'লে গ'ল আৰু সেইটো কাম কেতিয়াও কৰিব নালাগে সাব ফৰ সাব এইটো এটা জঘন্য বেয়া কথা ইউটিউবৰ ক্ষেত্ৰত আমাৰ অসমীয়া নতুন ক্ৰিয়েটৰ ওলাই আহে সাব ফৰ সাব কৰে সেইটো মানে তাতকৈ বেয়া কথা আৰু একো নাই মই যেতিয়া নিজে প্ৰথমতে ইউটিউব চেনেল আৰম্ভ কৰিছিলোঁ মোৰ আসামিজ এজেণ্ট ডিম্পু বুলি এটা চেনেল আছিলে প্ৰথমতে সেইটো চেনেল মই বন্ধ কৰি দিবলগীয়া হ'ল তাত 5000 ওচৰা-ওচৰি সাবস্ক্ৰাইবাৰ হৈছিলে এনেকৈ সুধি লোৱা ইজনক সুধো সাবস্ক্ৰাইব কৰি দিয়ে সিজনক সুধো সাবস্ক্ৰাইব কৰি দিয়ে সাব ফৰ সাব এইবিলাক কৰি মই 4000 5000 ওচৰা-ওচৰি কৰিলোঁ কিন্তু 4000 5000 কৰিলোঁ যদিও তাত ভিউ নাহে 60টা ভিউ 12টা ভিউ এনেকুৱা ধৰণৰ ভিউ কিছুমান আহে ইমান সাবস্ক্ৰাইবাৰ লৈ তাৰ আটাইতকৈ ডাঙৰ কাৰণটো হৈছিলে সেই সাব ফৰ সাব কৰাটো গতিকে সাব ফৰ সাব কৰি লাভ নাই মানুহে ইণ্টাৰেষ্ট মতে নিজে ভিডিঅ'টো আহি যদি চায় মানুহে তেওঁ পাছলৈ আকৌ আহিব সেই একেজন মানুহে এজন সাবস্ক্ৰাইবাৰ যেনিবা আপোনাৰ নতুনকৈ চেনেলটোলৈ আহিছে নিজে আহিছে চাইছে ভিডিঅ'টো সেইজনে হয়তো আকৌ ঘূৰি আহিবও পাৰে কিন্তু যদিহে আপুনি কাৰোবাক ইণ্টাৰেষ্ট নথকাকৈ ওপৰতে কয় যে মোৰ চেনেলটো চা কিয় চাব তেওঁ ইণ্টাৰেষ্টেই নাই সেইটো টপিকৰ ওপৰত তেওঁ সেইটো বস্তু ভালেই নাপায় চাই কিয় চাব কথাটো তেনেকুৱা হয় সেইবাবে ইউটিউব চেনেললৈ যিসকল সাবস্ক্ৰাইবাৰ আহে নেচাৰেলি আহিবলৈ দিব লাগে নিজে আহিবলৈ দিব লাগে সেইবিলাক মানুহক কৈ লোকক মাতি আনি সাব ফৰ সাব কৰি চাবলৈ দি এইবিলাক কৰি লাভ নাই গতিকে সেইটো হৈছে 1 নম্বৰ ভুলটো আৰু 2 নম্বৰ ভুলটো আপোনালোকে কি জানে 2 নম্বৰ ভুলটো হ'ল আপুনি মিক্সড কণ্টেণ্ট দিয়ে আপুনি নিজৰ চেনেলটোত বিভিন্ন টপিকৰ ওপৰত ভিডিঅ' দিয়ে কেতিয়াবা যদি আপুনি কিবা বনাই দেখুৱাইছে
কেতিয়াবা আপুনি ভ্লগ দেখুৱাইছে, কেতিয়াবা আপুনি ইনফৰমেশ্যন দিছে, কেতিয়াবা আপুনি চিনেমাৰ কথা দিছে বা চিৰিয়েলৰ কথা দিছে। গতিকে এনেকুৱা ধৰণৰ কথাবিলাকত কি হৈ যায়, আপুনি বিভিন্ন টপিকৰ ভিডিঅ' দিলে হয়, প্ৰথমতে এজন ছাবস্ক্ৰাইবাৰ আহিলে আপোনাৰ চেনেলটোলৈ, নতুনকৈ চালে, দেখিলে যে চিনেমাৰ কথা দিছে, তেওঁ চিনেমাৰ কথা ভাল পায়, তেওঁ ছাবস্ক্ৰাইব কৰি থৈ দিলে। তাৰ কেইদিনমানৰ পাছত আপুনি এটা কুকিঙৰ ভিডিঅ' দি দিলে, কিবাকিবি বনোৱা ভিডিঅ' দি দিলে। সেই চিনেমাৰ ভাল পোৱা মানুহজনে সেই ভিডিঅ'টো আপোনাৰ কেতিয়াও নাচায়, ছেকেণ্ড টাইম সেই ভিডিঅ'টো কেতিয়াও নাচায়। ঠিক সেইদৰে আপুনি যদি ভ্লগো দিয়ে, সেই চিনেমা ভাল পোৱা মানুহজনে সেই ভ্লগটো নাচাবও পাৰে। গতিকে কথাটো বুজিলেনে আপোনাৰ ভিউ কিয় কম হয়? সেইটোৱে, আপুনি মিক্সড কণ্টেণ্ট দিয়ে। মিক্সড কণ্টেণ্ট দি দিলে আপোনাৰ চেনেলটোলৈ যিসকল ছাবস্ক্ৰাইবাৰ আহিব, যিসকল ভিউৱাৰ আহিব, সেইসকল ভিন ভিন হৈ যাব। চিনেমা ভাল পোৱা মানুহে চিনেমা ভিডিঅ' চাব চিনেমাৰ ওপৰত, আৰু কুকিং ভাল পোৱা মানুহে কুকিঙৰ ভিডিঅ' চাব, ভ্লগ ভাল পোৱা মানুহে ভ্লগৰ ভিডিঅ' চাব। গতিকে আপোনালোকে যেতিয়া চেনেলটোত ভিডিঅ' দিব, কেতিয়াও ভুল নকৰিব, মিক্সড কণ্টেণ্ট কেতিয়াও নিদিব। সেইটোত মানে আগবাঢ়ি যোৱাত বহুত কঠিনতা আহিব, ভিউ নোহোৱা হৈ যাব, আপোনাৰ ছাবস্ক্ৰাইবাৰ বহুত হৈ যাব। আপুনি দি থাকিব ওলোটা উভোটা ভিডিঅ' দি থাকিব, আজি এইটো টপিকৰ ওপৰত দিলে, কাইলৈ বেলেগ এটা কিবা দিলে, পৰহিলৈ ভ্লগ দিলে, তাৰপিছত চিনেমাৰ নিচিনা ওপৰত ভিডিঅ' দিলে। এনেকুৱা ধৰণৰ ভিডিঅ' দিলে ছাবস্ক্ৰাইবাৰ নতুন নতুন আহিব, কিন্তু ছাবস্ক্ৰাইবাৰৰ ইণ্টাৰেষ্টটো এটা কণ্টেণ্টৰ ওপৰত, এটা টপিকৰ ওপৰত যদিহে আপুনি বান্ধি ৰাখিব পাৰে, তেতিয়াহে আপোনাৰ প্ৰতিটো ভিডিঅ' মানুহে চাব। একেখিনি দৰ্শকে প্ৰতিটো ভিডিঅ' চাবলৈ আপুনি এটা কণ্টেণ্টৰ ওপৰত, এটা টপিকৰ ওপৰত ভিডিঅ' বনাব লাগিব। নতুবা আপোনাৰ ভিউখিনিও ভাগ ভাগ হৈ যাব। ভিউ যে কোনোবা এটাত কেতিয়াবা বেছি হয়, বহুত ছাবস্ক্ৰাইবাৰ থকা চেনেলৰ, আপোনাৰ বহুত ছাবস্ক্ৰাইবাৰ আছে, কোনোবা এটাত ভিউ একো নাই, কোনোবা এটাত আকৌ বহুত ভিউ। কথাটো সেইটো, আপুনি চিন্তা কৰিব লাগিব কোনটোত বেছিকৈ ভিউ আহিছে, মই সেইটোতে কণ্টিনিউ কৰিম, একেৰাহে তেনেকুৱা ভিডিঅ'ই দিম। আৰু আপুনি নিজকে সোধক, মই কি ভাল পাওঁ, মই নিজে কি ভিডিঅ' দি ভাল পাওঁ, কোনটো ধৰণৰ ভিডিঅ'ৰ ওপৰত মোৰ দখল আছে, আৰু কোনটো ধৰণৰ ভিডিঅ' দিলে মানুহে মোৰ ভিডিঅ'বোৰ চায়, কমেণ্ট কৰে। সেই তেনেকুৱা ধৰণৰ কথাবিলাক আপুনি ভাবি নিজৰ কাৰণে কণ্টেণ্ট চুজ কৰিব পাৰে, নিজৰ কাৰণে টপিক চুজ কৰিব পাৰে। গতিকে অনলি ওৱান, এগাল নহয়, এগাল যদি আপুনি টপিক কৰি দিয়ে, বহুত কণ্টেণ্ট কৰি দিয়ে, আপোনাৰ চেনেলটোৰ ভিউৱাৰ ভাগ ভাগ হৈ যাব। গতিকে এই দুটাই আছিল কথা, চাপ কৰিব নালাগে। আৰু তাৰ পাছৰ কথাটো হৈছে যে বিভিন্ন মিক্সড কণ্টেণ্টত ভিডিঅ' দিব নালাগে। আৰু এটা আছে কথা, 3 নম্বৰ কথাটো হৈছে যে আপুনি নিয়মীয়া নহয়, যাৰ কাৰণে আপোনাৰ ভিউ কমি গৈছে। আপুনি হয়তো এটা টপিকতো ভিডিঅ' দিব পাৰে, কিন্তু আপোনাৰ ভিউ নাই। আপুনি যদি এমাহৰ মূৰত দি লৈ ভিডিঅ' এটা আজি নিদিলে, তেনেকুৱা ধৰণৰ কথা নহয়। আপুনি ভিডিঅ' দিবলৈ এটা মানে নিয়মীয়া সময় থাকিব লাগিব। আপুনি হয়তো দিনে প্ৰতি ভিডিঅ' দিব পাৰিলে দিনে প্ৰতি দিব, দুদিনৰ মূৰত দিব পাৰিলে দুদিনত দিব, বোলে এসপ্তাহত আপুনি 3টা ভিডিঅ' দিয়ে, তেতিয়াও একো নাই, চলি যাব। তেনেদৰে নিয়মীয়াকৈ দি গৈ থাকিব লাগিব, তেতিয়া আপোনাৰ চেনেল গ্ৰ' হ'ব বা আপোনাৰ ভিউ বাঢ়ি গৈ থাকিব। আৰু আপুনি যদি বোলে কেতিয়াবা দিয়ে ভিডিঅ', কেতিয়াবা নিদিয়ে, তেনেকুৱা হ'লে গ্ৰ' নহয় আৰু ভিউ নাবাঢ়ে। গতিকে সেইটো এটা কথা হয়। গতিকে মই যিখিনি কথা ক'লোঁ, আপোনালোকে হয়তো আজি ভালদৰে বুজিলে যে আপোনাৰ চেনেলত বহুত ছাবস্ক্ৰাইবাৰ হৈও কিয় ভিউ নাহে। আপোনালোকে কথাখিনি ভালদৰে বুজি হয়তো নিজৰ ভিডিঅ'সমূহত অৱলম্বন কৰিব পাৰিব। আৰু মই এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। যদিহে আপোনালোকে ক্ৰিয়েটৰ হয়, ইউটিউবত ভিডিঅ' দিয়ে, আপোনালোকলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে এইসমূহ পদ্ধতি, এইসমূহ প্ৰক্ৰিয়া ইউজ কৰি সফল হ'ব পাৰিব। আৰু যদিহে কোনোবাই নতুন ক্ৰিয়েটৰ আছে, তেওঁলোকলৈ ভিডিঅ' শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেললৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। ঘণ্টাটো দবাই থ'লে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ লগত আপোনালোকে আপডেটেড হৈ থাকিব পাৰিব। তেতিয়ালৈকে ধন্যবাদ।